এবাৰ লোকেল গ্ৰুপ হয় দেই এইটো আমাৰ অসমৰে ৱাৰিছৰা যাম ইয়াৰ পৰা কিন্তু হেৰি ইন্ট্ৰডাকশ্যনটো লোৱাই নাই নামবোৰ কৈ দিয়ক আপোনালোকৰ ৰঙিয়া না গোটেইখিনি ৰঙিয়াৰে এতিয়ালৈকে যিমানবোৰ জেগাত গৈছোঁ তাৰ ভিতৰত যদি আপুনি সোধে চবতকৈ ভাল লগা জেগা কোনটো য'ত গৈ পাইছা তেতিয়াহ'লে ডেফিনেটলি মই ক'ম ৱাৰিছৰা য'ত এতিয়া আমি গৈ আছোঁ ইমান ধুনীয়া জেগা মানে কল্পনা কৰিব নোৱাৰি তাত যদি আপুনি নাযায় ইয়াৰ ৰাস্তাবোৰ চাওক না ইমান ধুনীয়া লাগে পাহাৰৰ মাজে মাজে গৈ থকা কিন্তু যিমান বেছি ধুনীয়া লাগে আকৌ বেলিটো যেতিয়া ডুবি যায় সিমান বেছি ভয়ংকৰ হৈ উঠে গতিকে যদি এনেকুৱা জেগাত যায় তেতিয়াহ'লে চেষ্টা কৰিব যাতে বেলি ডুবাৰ আগতে গন্তব্য স্থান আপুনি গৈ পায় আৰু ইয়াৰ পৰা মেইন জাৰ্ণিটো আৰম্ভ হয় মানে ইয়াৰ পৰা সম্পূৰ্ণ ৰাস্তাটো অফ ৰোড হৈ যায় 4x4 গাড়ী নহ'লে ইয়াত যোৱাটো সম্ভৱ নহয় এইখিনিতে আপোনাক এটা কথা কওঁ মানে কষ্ট কৰি পেলাই যেতিয়া কিবা এটা বস্তু পোৱা যায় তাৰ যিটো মজা সেইটো বৰ এটা বেলেগ এটা হয় আৰু ঠিক এই জাৰ্ণিটোতো তেনেকুৱাই হৈছে মানে যেনেকুৱা দেখা পাই আছে ৰাস্তা বেয়া ৰাস্তা আপুনি যাব লাগিব এনেকুৱাকৈ গৈ এটা সময়ত গৈ গাড়ীখন ৰখাই দিব আৰু তাৰ পৰা আকৌ 1 পৰা 1.5 কিলোমিটাৰ বা 2 কিলোমিটাৰ হ'ব পাৰে নাজানো মোৰ যিখিনি মনত আছে 1 পৰা 1.5 কিলোমিটাৰ বা 2 কিলোমিটাৰ হ'ব লাগে হায়েষ্ট সেইখিনি আকৌ খোজকাঢ়ি যাব লাগিব তাৰপিছতহে আপোনাৰ যিটো আচল ৱাৰিছৰা তাৰ পৰাহে ষ্টাৰ্ট হ'ব মানে তাৰ পৰা আমি নাৱত উঠি যাব পাৰিম আৰু জাগাডোখৰ যিখিনি আছে সেই জাগাখিনি আমি চাব পাৰিম এইটো এনেকা ধুনীয়া এইটো মোৰ হ'ব লাগিছিল মই লৈ যাম এইবিলাক ক'ব নোৱাৰে হয় নেকি মই ধৰিব যাতে মই পৰিম মই ইয়াৰ পৰা নিদিলোঁ কিন্তু দূৰত হ'ব পৰা নাই দেই এইটো জেকফ্ৰুটটো মানে খোৱাৰ কাৰণে মানে নৰ্মেল বুলি কৈছে মিঠা নহয় বোলে পকা নাই যিমান বস্তু আছে মানে তাৰ বেগত দি দিলে মহাত্মা গান্ধী আহিছে 1 2 3 4 1 নম্বৰ মহাত্মা গান্ধী গান্ধী 3 নম্বৰ মহাত্মা গান্ধী গ'ল আৰু আছে লাহে লাহে কোনোবা থাকিব লাগিছিলে তাতে 4 নম্বৰ মহাত্মা গান্ধী হ'ল নেকি আস্তে আস্তে এইয়া ৱাল্টাৰ উঠোতে এইখিনি মজা লাগিব লাহে লাহে এইখিনি মজা এই লাঠিটো ল'ব নালাগে নেকি ক'ত ফচিহে যাব লাঠিটো হাতত ল'লে হ'ল এইটো কেনেকুৱা লাগিছে এইটো
এইটো এইটোৱে ভাল হ'ব ন দাণ্ডি যাত্ৰা ট্ৰেকিং চাওক ৱাৰিছৰ বাটাম দি নামিব লগা হৈ আছে এই পিছফালে বাটাম খাৰা জায়গাটো পাইছোঁ আৰু দেই অৱস্থা বেয়া ট্ৰেকিং কৰি কৰি এইটো জায়গাটো পাইছোঁ ৱাহ লাভলি প্লেচ ধৰি ল হেল্ল' এই বহুত দিনৰ সপোন আছিলে ইয়াতে ৱাৰিছৰ আহাৰ ফাইনেলি কালি আহিলোঁ জেগাডোখৰ ভাল লাগিছে জেগা দেখাই আছোঁ মই মানে যেনেকুৱা দেখি থাকোঁ তেনেকুৱা ছেইম হয় বালি বা ইণ্ডোনেছিয়া নিচিনা কৈ থাকে মই ভাবিছিলোঁ ৰিলত আৰু প্ৰেক্টিকেল দেখাটো মানে বেলেগ বেলেগ হয় বুলি ভাবিছিলোঁ কিন্তু নহয় মানে একে পাইছোঁ যি দেখা পাইছোঁ একে পাইছোঁ খুব ধুনীয়া জেগা পানীও সেই তেনেকুৱাই ওপৰৰ পৰা এনেকুৱা পৰি থাকে মই দেখাই আছোঁ ৰ'ব চাওঁতে কিমান কষ্ট कुछ पाने के लिए कुछ खोना पड़ेगा মই নখটো কুৰবান কৰি দিলোঁ আৰু আমি পইচা নিদিওঁ কিন্তু বিনা পইচা কৰি দে পানীটো কিমান দ আছে দাদা পানী 40 ফুট 50 ফুট এনেকুৱাকৈ কৈ আছিলোঁ पानी केपটো আগত আছে কিবা ক'ব কওক বহুত ভাল লাগিছে ন ইফালে আমাৰ মুনমুন বাইদেউ আছে নামটো মনত আছে ন ৱাও এই জাগাখিনি কিন্তু খুব ধুনীয়া লাগিছে ন ইয়াতে আমি ৰখি ফটো উঠিম দিয়ক বাপৰে এইখিনি জাগা কিন্তু আল্টিমেট
মানে সঁচাই বালি বা ইণ্ডোনেছিয়া যাব নালাগে ইয়াতে মানে আহি এক্সপ্ল'ৰ কৰিলেই হ'ল আমাৰ আৰু এটা পাৰ্টি আছে এইফালে আহি আছে বেকত এইটো পাৰ্টি हेलो हेलो कैसा लग रहा है बहुत अच्छा ओ इफाले न हेरि আছে এইটো নিজৰা আছে ন ও এক্সট্ৰিম জাগা দেই ইয়াৰ হেৰি কি তো পানী इधर से हम लोग क्या निकल जाएंगे क्या ओह लगी अपन चाहिए এখন নাই না না পানী ছিটিলা নিকে নাই নাই একো নহয় लगी कुछ से फट जाएगा क्या भैया फट जाएगा हाँ নাই নাই হেৰি और फोटो उठा सेल्फी मार जरा फोटो उठाओ ना मत वीडियो मंगा एक मिनट। लगी कुछ से नो टेंशन नहीं আৰু এইটো এক্সট্ৰিম জাগা এই ইয়াতে আমি কেইটামান ফটো উঠি লওঁ ঠিক আছে তাৰপিছত গুচি যাম বেছি এটা ৱাটাৰ ফটো দিছে আমাৰ ফটো মাৰ ভিডিঅ' মাৰ ইয়াতেতো যিমান গৰম দিনত আহিলেও মানে ঠাণ্ডাই পইচা উচুল ৱাৰিচৰা যিমান শুনিছিলোঁ তাতকৈ বহুত বেছিহে ভাল ইয়াত তাৰমানে কি যিখিনি ভিতৰৰ মানে হেৰি আছে আৰু ৱাটাৰফল বা এনেকুৱা আৰু আগত আৰু কেব আছে সেইখিনি মানে খুবেই ধুনীয়া তাৰমানে মানে ভাষাৰে মানে ক'ব নোৱাৰি আৰু আপোনাক বুজাব নোৱাৰিম কালি মানুহজনে কৈ আছিলে 11 ইঞ্চত এই পানী বাঢ়িছে টোটেল 5 পৰা 6 দিন সময় লৈ আহিব লাগে বুলি কৈছে অকল ৱাৰিচৰা নহয় আৰু কিবা এনলেছ কেব আছে আৰু সিফালে আৰু কিবা কিবি আছে তাৰমানে তো এই গোটেইখিনি এক্সপ্ল'ৰ কৰাৰ কাৰণে 5 পৰা 6 দিন লাগে বুলি কৈছে ফটো
কি হৈ গৈছে? পাহাৰে হয় মানে পানী আহি আহি মানে কাটিছে মাজতে ৰাস্তা হয়। পানী আমাৰ হা নাই এই বেছি জাগা চব लगा दीजिए चक्कर लगा दीजिए बाय পুৰা ৰ'দ ইফালে बाय তাৰপিছতহে इधर नया निकले मिलेगा মিলেগা না ডুব নাযায় ন ডুব নাযায় Bye bye.